Hey guys, Assalamualaikum. Welcome back to my channel Salma Simple Life. আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আমি খুবেই ভালে আছো। মই মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি আমি যাবলৈ ওলাইছো মানে সাফিনক স্কুলত দিম আৰু তাতে মানে আজি প্ৰথমবাৰ মানে পেৰেণ্টছ হিচাপে পেৰেণ্টছ মিটিং আছে। সো তাতে যাবলৈ ওলাইছো আৰু এতিয়া ৰাতিপুৱা 8টা বাজে। সো আমি ওলাই থাকো আৰু এয়া দেখিবলৈ পাইছে সাফিন পুৰা হেপি মানে স্কুলত যাব হেলমেটটো উলুটাকৈ লৈ পেলাই এক্সাইটেড হৈ আছে পুৰা মানে যোৱাৰ কাৰণে। সো আমি যাবলৈ ওলাইছো টাইমটো দিছে মানে 8টাৰ পৰা আৰু আজি প্ৰথমবাৰ যেহেতু সেইকাৰণে অকণমান সোনকালে ওলালো আৰু এয়া বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা। আৰু এয়া মোৰ পাপাটো আৰু বহুত ষ্টুডেণ্ট আহিছে। এয়া এতিয়া গেটটো খুলি দিছে আৰু আমি এতিয়া যাই আছো। আবু চোৱা বিসমিল্লাহ কবা ভিতৰে সোমাবা। বহুত পেৰেণ্টছ আহিছে মানে সবৰে মানে বেবীবিলাকৰ ইণ্টাৰভিউ ল'ব আৰু সাফিনে মানে অকণমান ভয় খাইছে চাগে, মনটো অকণমান বেজাৰ আৰু আমি বেছি টাইম মানে ৱেইট কৰা নাছিলোঁ। আমাৰ নাম্বাৰটো চিৰিয়েল নাম্বাৰ আগতে আছিলে আৰু এইটো ভিতৰৰ ফিল্ডখন সাফিনক মানে লিটিল ফ্লাৱাৰ স্কুলত এডমিশ্যন দিয়া হ'ব LKGত আৰু সব পেৰেণ্টছবিলাক আহিছে আৰু আমাক মানে বহিবলৈ দিছিল। সাফিনৰ নিউ ফ্ৰেণ্ড হৈছে এজন আৰু এইটো সাফিনৰ ফ্ৰেণ্ডে পোজ দি আছিলে আৰু বহুত হাল্লা চিল্লা হৈ আছে কাৰণে সাফিনে কাণত হাত দি থৈছে যে ইমান হাল্লা চিল্লা। আৰু এয়া আমি বাহিৰত বহিছিলোঁ মানে আমাৰ চিৰিয়েল নাম্বাৰ মাতিব সেইকাৰণে বাহিৰত বহিব দিছিলে। ইনশাল্লাহ সাফিনৰ মানে ইণ্টাৰভিউ ভালেই গ'ল, পাৰিছে আৰু আপোনালোকে দোৱা কৰিব যাতে ফিউচাৰত ভালকৈ আগুৱাই যাব পাৰে আৰু এজন ভাল মানুহ হ'ব পাৰে আমি বিচৰা মতে। আৰু ফিল্ডখন চাই সাফিনে মোক কৈ আছিলে যে মোৰ ফিল্ডত দৌৰিব মন গৈছে, সেইকাৰণে সাফিনৰ আব্বা সাফিনক লৈ কেনে অকণমান মানে খোজকাঢ়ি আছিলে। ৱেইট কৰি আছোঁ ইণ্টাৰভিউৰ কাৰণে। হোপফুলি আমাৰ আব্বু ইণ্টাৰভিউটো ভাল কৰিবনে আব্বু? ভাল কিবা সুধিলে ক'ব লাগিব পাপা। ইনশাল্লাহ সাফিনৰ ইণ্টাৰভিউ বহুত ভাল গ'ল আৰু টিচাৰবিলাকেও মানে বহুত ভাল পাইছে আৰু লাষ্টত অহাৰ টাইমত এটা ফটো উঠাইছিলোঁ। তাৰপিছত সাফিনক মানে কেক কিনি দিছিলোঁ ফ্ৰেজাৰ পৰা আৰু তাৰ পৰা আমি অকণমান বজাৰ চজাৰ কৰি ঘৰলৈ আহি গ'লোঁ। বেছি টাইম মানে আৰু এতিয়া মাছৰ বজাৰত আহিছোঁ মানে স্কুলৰ পৰা। এয়া এইবিলাক মাছ আৰু আমি মাছ ল'লোঁ, মাগুৰ মাছ লোৱা হৈছে আৰু মিছা মাছ লোৱা হৈছে আৰু ফ্ৰুইটছ ল'লোঁ, কমলা আৰু এয়া সাফিনৰ আব্বা যাই আছে। ত' আজি আমাৰ ভ্লগটো বেছি আৰু ডাঙৰ নকৰোঁ, এতিয়া চব্জি লোৱা হৈ আছে। সো ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাটচিং মাই ভিডিঅ'।